নমস্কাৰ, ৱেলকাম টু মাই চেনেল বাবা ব্লগ। চুলি কাটি দিলোঁ গাইছ। আজি জন্মাষ্টমী, কৃষ্ণ জন্মাষ্টমী। আজি গীতা মন্দিৰত যাম। ভিডিঅ'টো চাই থাকক আপোনালোকে, ভাল পালে নিশ্চয় লাইক কৰিব। আৰু বহুত দিন ভিডিঅ' দিয়া নাই এইটো কাৰণে গা ভাল নাছিলোঁ মোৰ, আৰু প্লাছ চুলি কাটাই মোক একদম ভালটো লাগে। ভিডিঅ'টো চাওক আপোনালোকে, ভাল পালে নিশ্চয় লাইক কৰিব। হাতে না কি ধৰিবই নোৱাৰি, ৰাতি 12টা বাজিছে। এনেকৈ আমি পাহাৰে বগাইছোঁ ফুটৰ মাজেদি। ভগৱানেহে জানি আৰু কি হয় আৰু, যাওঁৱে নে বাছোৱে নে। ব্লাৰ হৈ যায়। মোক বহুত ভয় কৰে। আমাক কৰ আহিছোঁ গীতা মন্দিৰত। ওপৰত দি মই লওঁ। আপোনালোকক দেখিলে এতিয়া পায়স আৰু প্ৰসাদ খাম। এই তাতে ব্লাৰ হৈ গৈছে, ক্ষমা কৰিব। কেনে লাগছে প্ৰসাদ খাই? মজা না? আহিলোঁ গীতা মন্দিৰ, প্ৰসাদ খালোঁ। আন্ধাৰ হৈছে, পায়স খালোঁ। এনে কৰা মানুহ আৰু পায়স 2 বাটি খালোঁ। আন্ধাৰ হৈছে, আন্ধাৰৰ কাৰণ লাইট নাই, পোহৰ নাই ইয়াতে। বাকী ভিডিঅ' বনোৱাৰ সময়ত ডিষ্টাৰ্ব দিয়ে এইটো। একো দেখাই নাপালা মোক। একো নাই, কলা মলা তই এনেও চিনি পায় মোক, মানুহ আন্ধাৰতো চিনি পায়। জানো গাখীৰ আন্না। ভিডিঅ'টো আগলৈকে চাই থাকক। ভিডিঅ' কোৱালিটি ভাল হোৱা নাই। এতিয়া গৈ আছোঁ ঘৰত, আমাৰ ওচৰৰ নামঘৰত, আৰু কৃষ্ণ জন্মাষ্টমী হ'ব, তাত পাতিব। গৈ আছোঁ। এয়া মই কেমেৰাটো ওলালে দেখাই নাপায় কাকো। এই ভাইটিটো আহিব, বহুত ভাল লাগে ভাইটিটোৱে, আৰু মন্দিৰত আছে আমাক মোক বহুত হেল্প কৰে। তোৰ ফ্ৰেণ্ড নেকি? মই তোমাৰ ফেন। ফেন কেনে আছা? গৰমত মোৰ ফেনখন বেয়া আছে। তোমাৰ কেমেৰা সদায় ফেমাছ ইণ্ডিয়া চাই থাকিবা। বাবাছ ব্লগ আনছাবস্ক্ৰাইব কৰি দিয়ক। ভালকৈ ক। এনেই কৈছোঁ ভালকৈ ক। সদায় ফেমাছ ইণ্ডিয়া, বাবাছ ব্লগ, এদিন কি এদিন চাই থাকিব। ফেমাছ ইণ্ডিয়াও চাই থাকিব, বাবাছ ব্লগো চাই থাকিব। চব চাব, গোটেই চাব। ভিডিঅ' কোৱালিটি ভাল হোৱা নাই। গৈ আছোঁ অকলে খোজকাঢ়ি, অকলে মানে ভাইটিকেইটাৰ লগত। ব'লক ভিডিঅ'টো শেষলৈকে চাওক। আৰু ঘৰৰ ওচৰত মন্দিৰটোত, নামঘৰটোত তাতে পাতিব, তাৰ অলপ কিবা দেখাম।
new video. So please whatever. Please sub. तुमसे ना हो पाए